ইগল হসৌ উট কি মাই তই বোলে মাষ্টাৰ চাকৰি কৰিবা ওলছা হা এই সৰু সৰু ল'ৰা ছোৱালী গিলাৰ জীৱন গিলা কিয় ধ্বংস কৰিবা ওলছা তই মই সৰু সৰু ল'ৰা ছোৱালী মুখা জীৱন ধ্বংস কৰিব নাযাওঁৱে বাপা মই বুঢ়া বুঢ়ী মুখাকে পঢ়া বুঢ়া বুঢ়ী গিলাক পঢ়বি সিহঁতক ভুলকে পঢ়িলেও কথা নাই যা ভুলকে পঢ়াম কি কথা কৈছে মোৰ কিবা পঢ়া শুনা নোহোৱা বুলি ভাবছা নেকি মোৰ পঢ়া শুনা আছে দেখিহে চৰকাৰে মোক চাকৰিটো দিছে এনেই দিয়া নাই সেইটো মই গম পাওঁ পিছে তোৰ স্কুলখননো ক'ত হ'ব আৰু নিজৰ ঘৰতে স্কুল পাতিম সেই বাৰাণ্ডাতে হেৰিয়ে গোটেই মুখাক বহাই লৈ তাতে পঢ়াম নাই নহ'ব ইয়াত স্কুল পাতবা নৰা মই ইমান হুলস্থুল সহ্য কৰিব নোৱাৰো বাপেৰ ঘৰ পাইছা এখন বাপেৰ ঘৰ পাইছা যৌতুকত আনিছিলি ঘৰখন তই মোৰ যি মন যায় মই তাকে কৰিম হ'ব দে হ'ব তয়ো জানো কম তাকে লৈ দুয়ো কাজিয়া কৰি মৰবে নালগে মৰবাক লগি কেইদিন আছে তাৰ নাই হিচাপ পুৰা কালত মাষ্টৰণী হয় কি কলি মই মাষ্টৰণী হওঁ চাকৰণী হওঁ মোৰ কথা বেছি বাহাদুৰি নামাৰিবি চেপা মাৰি ধৰি নলা চিঙি দিম বুলি কৈছো হ'ব দে কাক মাৰা বেছি দমত কথা নকবি তোৰ ঘৰ মচৰে ফেলাম হ'ব দে হ'ব কিনো সৰু সৰু কথাত দুয়ো সদায় কাজিয়া লগা ঘৈণীয়েক অলপমান শাৰী সামৰি লবি নহ'লে কোনদিনা মোৰ হাতত তাই মাৰ্ডাৰ হয় একো ঠিক নাই চাম আগতে মাৰ্ডাৰ হয় তোকো মই কাপোৰ ছাড়ি আছৰা ফেলাম তাই কাপোৰ ছাড়ি আছাৰে মোক তই শুনলি ঘৈণীয়েকৰ কথা শুনছো যা বাপ্পা ঐ ঘৰখনত মই একো কাম কৰিব নোৱাৰা হলো তাই ইমান বাহাদুৰি এই ঝোৰা কাউৰীটোক আনি পেলাই এটা থুপুৰি লগালা মোৰ যি ইচ্ছা তাকে কৰিম মোক কি কৰিব পাৰে ই মোক চিনি নাপোৱা হৈছি ঘৈণীয়েকৰ ফালে হৈ খালছি নাচা গিয়া কিনো পাল্লাত পড়লো মই বিয়া পাতা জ্বালা ওলাই গেছি মোর লোকের মেয়ে প্রেম করব আর আমারই কথা শোনাবো আমি যেন ওর বান্ডি হে গেন্দেরার সঙ্গে প্রেম করে কার সঙ্গে প্রেম করে আমার কি আসে যায় লোকের মাথা টাকা টাকা আনবি চা খাওয়াবি বিস্কুট খাওয়াবি চান্স পেলে তো আমাকে বলে পাঠাবি ঘরে তো ভুল মাটি উঠা হে ওকে জিজ্ঞাসা করো তো ও গেন্দেরার সঙ্গে কথা বলছে আমারই কথা কেন লাগাছে ও মা গো ওরে বাবা আমি প্রেম করার কি প্রমাণ আছে ওই প্রমাণ লাগে প্রমাণ লাগে সবাই কইছে গ্রামের জেনা তেনা তুই অন্যকে তুই আলাপ করস ওই আমার মেয়েকে মিছা বদনাম দিও না হ্যাঁ পুরো গাঁয়ের মধ্যে আমার মেয়েটাই ভালো এমন ভালো তোমার মেয়ের এক নম্বরের চরিত্রহীন চরিত্রহীন আমার মেয়ে চরিত্রহীন তোমার ওরে বাবা ওই তোরা কি আমারই পাইছত বাড়ি মাইরে ফেলা বাড়ি গেল বালদি এনে আমার মাথায় মাথা ফাড়ায় মাইরে ফেলা বাবা গো আব্বা ছোট মাইনা এগুলো সব মিছা কথা কইছে একদম চুপ ওহন আমি মিছা কথা কইছি কুহিয়ারের সেপার মধ্যে আমি আলাপ করি তো ওই কই দেখলি কাটা বলা ওই আমার কাছে ওই চুপ কেউ দেয় নাই আমি দেখছি ওরে বাবা আমি দেখছি ওই আজকে থেকে তোকে দুইজনের সাবধান করে দিয়ে গেলাম কিন্তু এমবিআই ওই আর তোরা আজকে কইলাম কিন্তু ইয়ার পরে যদি ওই চুল আলার লগে দেহি ওর চুল কাটুম তোর ঠ্যাং কাটু ওরে বাবা আয়া মিষ্টি লগত মাল খালি কি হব কাম নাই মোৰ সন্মান নাই গাঁৱত মই কিন্তু এক নম্বৰ গাঁৱৰ মোটাহি নাম আছে মই মিষ্টি লগত মাল খাম খালি কি হব কাম নাই মোৰ চালমাকে নাপাং মিষ্টি লগত মাল খাং কুকুৰে চালমা চালমা গেন্দেরা দেখুন
করছা নাকি নাই কৰা তোক হেল্পি কৈছো মই হেল্প করছা আরো করবিছে হবু না নাই নহ'ব মই আৰু কান্দিম মোৰ তামাম ট্ৰেজেডি তুই দেখোন বিয়া বাৰু হোৱা মানুহ তুই যাকে ভাল পাইছা তাকে পাইছা তোৰ আৰু কি ট্ৰেজেডি ও বিয়া বাৰু পাতি মোৰ একদম সুখ শান্তি নহয় আজি মই আৰু কান্দিম কিনো কথা গিলা কোৱা তই মই বিয়া পাতিব নোৱাৰা কাৰণে তই আৰু বিয়া হৈ কিনে কান্দছা তই এগিলা আকৌ বুজি নাপি সংসাৰৰ জ্বালা বহুত বেলেগ কুকুৰৰ কামাৰ খাব পাৰি মাইকীৰ কামাৰ খাব নোৱাৰি হয় নেকি আমাৰ ঘৰৰ চোতালত মাই আৰু কেকৰিৰ সদায় যুদ্ধ চলি থাকে হয় নেকি ইমান ট্ৰেজেডি তোৰো তুই কিছু পইচা নেকি নাই মোক যে পইচা দিবা আছে নাই তেনেহলে কান্দ অ মাজনী অ অ দেউতা আহিছ অ বহচোন বহ দাদা আছে নাই ঘৰত অ আছে আছে অলপ বহ মই মাতি ঠিক আছে। দিছো তই মেনকৰ দেউতা হয় শুনছো তোৰ কথা বহ এই তাকে মই আপোনাক একবাৰ লগ পাই যাওঁ বুলিহে আহিলোঁ ভালাই কৰিলি আৰু আহি খুব ভাল কাম কৰছা তই দেউতা মাহঁতৰ গা ভালনে আছে আৰু ভালে তই আকৌ আজিকালি বেছিকৈ খাই লৈ মাৰ লগত কাজিয়া কৰ নেকি সেই তেৰি য'তে ত'তে যিকোনো কথা কেলেই ক'ব লাগে এই তেৰি তই ভাং খোৱা বুলি মই জানো দিনত ইমান বেছিকে নাখাবি যেতিয়া ডাঙৰ বেমাৰ এটা হ'ব তেতিয়াহে মজাটো পাবি তই হ'ব হ'ব মাটো শেষ হোৱাৰ কাৰণেহে টকাকেইটা নিব আহিছোঁ ঘৰ চলা বৰ অসুবিধা হৈছে ঘৰ চলাবা টকাৰ অসুবিধা হৈছে নে মদ ভাং খাবা লাগি টকা নোহোৱা হৈছে ধেৰ তেৰি তোৰ লাজ শৰম নালাগে বাপেকটো জীয়াই থাকোঁতে জীয়েকৰ পইচেদি ঘৰ চলাবি তই হ'ব দিয়ক সেইবোৰ পাত পৰাই আৰু মোক লাভ নাই আগতে এনেকুৱা পাত বহুতে পঢ়াইছে এইখন কাণেৰে সোমাই যায় এইখন কাণেৰে ওলাই যায় ধেৰ তেৰি মূৰ্খটোক বুজাই লাভ নাই এটা কাম কৰ শুন ক'ত থলো পইচাটো এইটো ল আৰু যা খুব ভাল কথা মই যাওঁ মেনকা থাক তই অ যা দেখছা পইচা পাই মুখত কি হাঁহি হা ইমান হাৰামি মানুহ ভিতৰে মোকেই চবে পাই কমাই নৰম যে মই কি কৰিম হা হবা অতদিন হল ইটাক লগে একজন ভাল কাপোৰ দিবা পাৰা নাই মই ঘৰৰ পৰা এইবোৰ কাপোৰ আনছো কাৰণেহে পিন্ধবা পাৰছো আৰু তই মই নাই কাপোৰ পিন্ধি আছা ভাগ্য ভাল সিন্দুৰৰ টেমাটো মই বৰ পৰা চুৰ কৰি লৈ আহিছো নহলে এই নাম্বাৰ প্লেটখন দিবাক লগেও সিন্দুৰ নাই সেই কেকৰি অত বছৰে মই তোৰ পাছে পাছে ভেঞ্চাৰ স্কুলৰ মাষ্টাৰে খাতা দি খাটি থাকিলো সেইকাৰণে টকা পইচাৰ কথা ভাবিয়াই নাপলো এতিয়া কিন্তু ভাবছো মই ভাবি থৈ দিছো ভাবলি কি টকা আহি ঘৰ সোমাব নেকি আহিবয়ে আহি পালাকে কিজানি পিছে বুন্দা ঘৰত আছনে আহিলে আছো দে বহ ভালে আছা আছো নাচাকে টকা টকা আনিছো মই ঐ ই টকা অনা মানুহ নহয় ফটো তোলা মানুহ ফটো তোলা মানুহ আমি দুয়ো ফটো তুলি বন্ধন লোন ল'ম তই যা সোনকালে যা চুনু পাউডাৰ ঘূৰিয়াচোন দে ওলৌ কেমেৰা ওলৌ আচৰিত বস্তু হে এই নক'ব আৰু কেমেৰা মোৰ কেকৰিক দেখছে নাই কেনাই পাঞ্জাৱ বডিয়ান পাঞ্জাৱ বুটি তাক বাদ দে ঐ ৰেলৰ ডব্বা হ'লেও উঠিব মোৰ এইটো বন্ধনৰ যিমান মানুহে লোন লৈছে চব মানুহৰে ফটো আছে ঐ কেমেৰাটো নহয় লাইট বয় চাবানতকে সৰুৱে
সৰু হ'লে হ'ব কি হে ইয়াতে চব উঠিব হয় নেকি যা মাত মাত ঐ কেকৰি হলনে নাই এ তোৰ নাহা কিয়া আমি ক'ত বহিম দোষে দিচোন মাত মাত বহি বহি উঠিম নে থিয়া দি নাই নাই থিয় হৈ দে দুইটা সমানকে থিয় হা বাছ বঢ়িয়া হৈছে। দুইটা সমান হোৱা ধৰ 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 ৰেডি হাঁহি দিম নেকি কেনাইবা হৈছে ফটো চা চা অ' মোৰ গলটো দেখোন এনেই হৈ থাকিল তই আৰু চিধাকৈ দিয়া নাই দেখুৱাই দিছো দে দে আকৌ এবাৰ গ'লে বেকাটো অঁ হ'ব দে হ'ব অ' বঢ়িয়া দেই। হৈছে। এই ৰ ফটো আৰু তুলিলে আৰু পইচা দিব লাগিব নেকি নালাগে হয় অ' ধৰ ধৰ দে, দে। ধৰ ধৰ ৰেডি ৰেডি অ' ৰেডি হেই চাওঁ চাওঁ মই দেখুৱাই দিম চাওঁ তই নাম কেনেকৈ ধৰিবি মই দেখুৱাই দিম চা এনেকৈ আহিলি এই ৰ পৰৰ মাইকীৰ গাত কিয় হাত দিছা তামোলপুৰ মেডিকেলত কেছ দি আহিম মই গম পাইছো হেই কি মানুহ হে অ' যা, 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 নিজে তই ধৰ, তই, মই কেনেকে নিজে কি গল কৰিছ, ঠিকা যা। কৰিম অ' দেই ধৰি ল ভালকৈ ধৰি ল চাপি দে অ' মূৰটো অলপ চাপাই দে বাছ ৰেডি চিধা হৈছে নে চাই লো আগে ধুনীয়া হৈছে এইবাৰ বাছ দেখো তামোল বেছি পইচা দিছো তো অ' হ'বনে অ' পইচাটো কেতিয়া দিবি পইচা ফটো কোনদিনাই দিবি গধূলি দিবি নে অ, গধূলি দিম। কালি মঙলবাৰ দিম তোক ঠিক আছে আজি গধূলি দিম। ঠিক আছে মই কালি মই গধূলি যাওঁ। অ' যা দে আহো দে। কালি গধূলি ঐ তই ঘৰত যা মই ছাগালকেইটাক পানী হৈ আহোঁ যাওঁ তহঁতে আহি বিৰাট ভাল কাম কৰছা হে তহঁতক মই মাতি পঠাম বুলি ভাবছিলো এ হয় নেকি ছাৰ এই তহঁতৰ কাৰণে মই ৰাতি চিন্তা কৰি আছিলো ভাল কাম এটা ৰাখি থৈছো কি কামনো ছাৰ লেট্ৰিন বনোৱা কাম আৰু লেট্ৰিন বনোৱা কাম ছাৰ আমি পকা মিস্ত্ৰী নহয় নহয় এইবোৰ কাম আমি নকৰোঁ ছাৰ ইমান মূৰ্খ না তহঁত ছাৰ ভালকে বুজাই কওকচোন আমি একো ধৰিব পৰা নাই পঞ্চায়তত দুখীয়া মানুহখনে লেট্ৰিন আহে সেইটো কাম মই তহঁতক দিম হয় নেকি খুব ভাল হ'ব ছাৰ অ' মানুহৰ মুখত শুনিয়ে থাকো ঠিকাদাৰ মানুহে হেনো বহুত টকা অঁ তাতে আকৌ পঞ্চায়তৰ ঠিকা লেট্ৰিন দিম বুলি 200 টকা ল'বও পাৰিম অ' এইবিলাক টকা পইচা একো নল'বি দুখীয়া মানুহৰ পৰা টকা ল'লি তহঁতক অভিশাপ দিব হ'ব ছাৰ নলওঁ ছাৰ এই আমি মানে ছাৰ এনে কথাটোহে পাতিছিলোঁ ছাৰ আপুনি যেতিয়া কৈছে আমি কাৰোৰ পৰা পইচা নলওঁ ছাৰ তহঁতে এটা কাম কৰবি এই গাঁওবুঢ়াৰ পৰা অলপ কাগজ পত্ৰ লৈ আহিবি প্ৰমাণ পত্ৰ তেতিয়াহে মই কামটো দিব পাৰিম অঁ হ'ব দিয়ক ছাৰ আমি আজিয়ে গাঁওবুঢ়াৰ ওচৰত গৈ প্ৰমাণ পত্ৰ ওলাম দে এতিয়া তহঁতে যা আৰু মোৰ বেলেগ কামো আছে না অ' পিছে আমি এতিয়া যাই থাকো যা যাং দে আহোঁ ছাৰ কামটো আৰু ফিক্স কৰি থৈ দিবি অঁ পুৰা অ, কৰিম যা যাওঁ। চিন্তা নকৰবি আজি ঘৰত কোনো নাই শুনি এগিলাচ খাই দিওঁ নেকি বিৰাট ভাল লাগব ৰ